হেল্ল' গাইছ, আজি মই ওলাই আহিছোঁ এটা জেগালৈ ফুৰিবলৈ। ক'ৰবাত যাম বুলি ভাবিছোঁ, বহুত দিন ফুৰাও নাই, পিছে ফুৰিম বুলি ভাবিছোঁ। আজি ক'ত ক'ত যাওঁ গম পোৱা নাই এতিয়ালৈকে। আপুনি চাই থাকিব ভিডিঅ'টি। মই ওলাই আছোঁ, পিছে ইয়াত থাকোঁ মই বুলি ক'বলৈ। মোৰ ঘৰটো পিছে আপোনাক দেখা নাই, দেখাম লাহেকৈ। তো ভিডিঅ'টি চাই থাকিব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। মই অলপ জেগা দেখুৱাম আপোনাক, পৃথিৱীৰ মানে আমাৰ ভাৰতৰ আটাইতকৈ মানে দীঘল বস্তু এটা দেখুৱাবলৈ বিচাৰি আছোঁ আপোনাক চাই থাকিব, তেতিয়া গম পাব কি বস্তু। ফাইনেলি মই আহি পালোহি ঢলা শদিয়া দলঙত। আহিছোঁ, অকলে অহা নাই, মোৰ লগৰ এজন আহিছে, আমাৰ ছাৰ হয়। ভাল লাগিছে, কেনেকুৱা লাগিছে সেইখিনি? ভাল লাগিছে ন? আপোনাক মই ভিউ কিছুমান মানে আছে, আপোনাক দেখুৱাম বুলি ভাবি আছোঁ। মানে ইমান ভাল লাগিছে নক'ব আৰু। আপোনালোক এতিয়া আহিব পাৰিব। এইটো লোকেশ্যন পৰিছে ঢলা শদিয়া ব্ৰিজ বুলি ক'লে আপুনি নেটত ওলাই পৰিব। ইয়াত 9.15 কিলোমিটাৰ লম্বা আছে। ইয়াত ভাৰতৰ আটাইতকৈ দীঘল দলং পৰে ইয়াত। ফাইনেলি মই একদম পালোহি ঢলা শদিয়া মাজত, একদম ঠিক ৰাস্তাৰ মাজত, মানে এইটো দলঙৰ মাজত আছোঁ। ইফালে একদম শদিয়া যায়, ইফালে দেখাকচোন আপুনি, ইফালে ঢলা যায়। অলপ ভালকৈ দেখাক, ঢলা এদি ঢলা যায়। মই এতিয়া বৰ্তমান চাই আছোঁ ঢলা, আৰু ইফালে মই আপোনাক দেখুৱাম, ইফালে আছে শদিয়া। আৰু আপোনাক দেখাম ইয়াত ধুনীয়া ধুনীয়া দ্বীপ আছে, দেখি পাইছে চাগে, দ্বীপ আছে। আৰু ইয়াত ধুনীয়া ধুনীয়া পানী আছে, পানী ইমান চাফা হৈ আছে। সৌফালে মানে পিকনিক স্পট আছে, আগত বটিং আছে, তাৰপিছত ৰিজৰ্ট বাগেৰে আছে, লজ বাগেৰে আছে, চব আপুনি ভালকৈ চাৰিওফালে চাওকচোন। দলংখনৰ মাজত কিমান ভাল লাগিছে চাওক, কিমান পৰিৱেশ মজা লাগিছে চাওক। আৰু মোৰ কেমেৰামেন লগৰ হয়, আহিছে। ভাল লাগিছে না? অলপ চিঞৰি দিচোন, ভাল লাগিছে বোলে। ভাল লাগিছে বোলে। ইয়াত মানে যোন মানুহ আহিলেও ভালে লাগে মানে আচলতে। ইয়াত যেনেকুৱা মানুহ এটা দুখত থকা মানুহ এটা আহিলে অলপ মনটো মুকলি লাগিব, মানে ইমান ভাল। আৰু ফাইনেলি ভিডিঅ'টি আজি ভাবিছোঁ ইমানতে সামৰি মাৰিম বুলি ভাবিছোঁ মানে। তো আৰুতো কি ক'ম, মই এই জেগালৈ আহিছোঁ চাবলৈ, আপোনাক দেখুৱাম বুলি বা দেখুৱালোঁ। তো বিশেষ ক'বলৈতো নাজানো। তো আজিতো ইমানতে ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ বাই বাই।